ফটোৰ ওপৰত বহি যা একেলগে তই তো হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে পুনৰবাৰ মই দিজি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ আমাৰ ৰুমৰ পাকঘৰৰ পৰা তো এতিয়া আমি বনাবলৈ গৈ আছোঁ ইয়াত মাছ চান্দ মাছ তো আজি চান্দ মাছ বনাব এয়া অনামিকা বাইদেৱে আজি চান্দ মাছ বনাব ঔটেঙাৰ সৈতে চান্দ মাছ তো ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া অনামিকাই ধুইছে তো এয়া আমাৰ মাছ ধোৱা প্ৰায় হৈ গ'ল নাই তো এয়া আমাৰ মাছ ধোৱা পৰ্ব চলি আছে এইটো আমাৰ ফাইনেল আৰু এতিয়া আমাৰ মাছ ধোৱা হৈ যাব প্ৰথমে মাছখিনিত নিমখ দি লৈছোঁ ইয়াৰ পিছত হালধি 1 চামুচ হয়তো আমি দি দিছোঁ এইটো মিক্স পাউডাৰ দি দিছোঁ অকণমান তো ইয়াৰ প্ৰথমে আমি ভালদৰে এইখিনি সানি ল'ম মানে আমি নহয় তাই সানি ল'ব প্ৰথমে এইখিনি তো এয়া হৈ গ'ল এইখিনি আমি অকণমান টাইম থৈ দিম এতিয়া আমি বাকী আৰু আলু এইবিলাক আমি কাটি ল'ম তো এয়া এইটো আমি কিনিছোঁ 3 টকাত তো এতিয়া কাটিবৰ কাৰণে মই নাজানো কাটিব এতিয়া অনামিকাই কাটিব ফটোৰ ওপৰত বহি যা একেলগে তই কিয় পিৰা সেইটো কটি লেট্ৰা নহয় দে এইটো বস্তু এনেকৈ কাটবা এইটো বস্তু চাবি হাত কাটব দে ইউটিউবত মাৰিছাচোন বেংকে কাটে সহজ মাধ্যম চাওঁ মা মুখেদি আছে গাইজ কেনেকৈ কাটে ক'বচোন কোনোবাই জানে যদি একদম একেবাৰে সহজ মাধ্যমেৰে ঘৰত থাকিলেতো কথা নাই দা চা থাকে একদম মানে আফাল মাৰি কিনে আমি কাটবা পাৰোঁ কিন্তু বাহিৰত থাকিলে বহুত প্ৰব্লেম মা মই নৰো দে ভাগাত ধৰি গেল এইগিলা খাম না ফেলে দিম সেইনা খাম দিয়া ফেলে দিমে কিনি আনছো বিজল লাগি আছে আফাল মাৰি নেদাকে তাই এনেকৈ চেক টেক লাগিব তাই এটা কাম কৰ চিলিণ্ডাৰটো দি অৱস্থা চাকে ফাইনেলি আমি কিবা কৰি আৰু কষ্টৰ ফলত অলপমান কাটা গৈছে আৰু আগফালে কাটা গৈছে ভিতৰতে বস্তুখিনি ফেলে দে বহুত কষ্ট হৈছে গাইজ কি ক'ম আৰু মাছ ঔটেঙাৰ লগত খোৱা নাই যে মুখেদি ওলাইছে আমাৰ ফাইনেলি অলপ কিবা হৈছে আৰু চাবি পিছল লাগে না মই এইটো বৰ লাগে আচ্ছা মই চাওঁ নেকি অলপ খাপ্পা নাই চিং বসি তো নাকি তো লাগবে নড়া
ভাড়াঘৰত থাকি আনি খাম বুলি ভাবছোঁ সেইটোৱে বহুত জানা বহুতে ভাড়াঘৰত থাকি ভাতেই নাখায় বেছি হ'ল বেছি হৈ গ'ল নে ভাত নাখাব কি কথা কয় অসমীয়া মানুহে ভাত নাখাব ফাইনেলি গাইজ কিবাকে উই আৰ ছাকচেছ ঔটো খাটা হৈ গ'ল এইবিলাক বিজানটো কম হ'ব তো এয়া আমি এতিয়া ঔখিনি প্ৰথমতে আমি ধুই ল'ম তো এয়া আমি ধুই লৈ এতিয়া সেইখিনি ভালদৰে কাটি ল'ম সৰু সৰুকৈ কাটি ল'ম আমি আলু আৰু এয়া ঔটেঙা কাটি লৈছোঁ 2টা আলু দিছোঁ ইয়াতে আৰু এতিয়া আমি সেইখিনি কুকাৰত দিম আমি কুকাৰত প্ৰথমতে হুইচেল মাৰি ল'ম আজি আৰু এয়া আনফালে মই কেৰাহী বহাই লৈছোঁ ইয়াতে মই মাছ ভাজিম এতিয়া মই মাছ ভাজিম প্ৰথমতে মিঠাতেল দি ল'ব মিঠাতেল দি দিব আপোনালোকৰ যিমান বাজেট থাকে সেই অনুযায়ী মিঠাতেল দি দিব মাছতে নাই তেল আমাৰ বনাব দি তেলখিনি কি হ'ল তেলখিনি বনাব দি ভিডিঅ' কৰা মাছ ভাজি ভাল পাওঁ 4 সাজমান হ'ব আমাৰ মাছ কিমান খাম 2টা মাছ আনিছোঁ 2টা মাছ অলপ বনাব দি মই যাওঁ মাছ ভাজি আছোঁ পিছত দেখাম এয়া ভাজি আছোঁ মাছ আৰু আমি এয়া আনফালে আমাৰ মাংস আছে 50 টকাৰ মাংস বস্তুটো ফেলে দিব লাগে আনফালে মাংস ধুই ল'লোঁ মাংস ফ্ৰাই কৰিম আজি এয়া হৈ আছে মাছ ভাজি এয়া জাষ্ট মাছ ভজাৰ আমাৰ প্ৰথম টিপ হৈ গ'ল ষ্টাইলতে উঠাব নালাগে দিয়া ভালকে নবৰীয়া ষ্টাইলত উঠাইছোঁ গুড আমি এয়া ছেকেণ্ড টিপ বহাই দিম আমি ৰস মাছ মই দেখ বুলি দিয়া নাই নিজে নিজে ওলাই বলছি এইখানে ব্লক লাগি লৈ নাযায় গা অঁ কেৰাহী বহাই লৈছোঁ ইয়াতে আমি মাছৰ আঞ্জা বনাম ইয়াতে তেল ৰৈ গৈছিল মানে আমি মাছ ভাজোঁতে মাছৰ তেল উঠিছে আৰু এতিয়া ইয়াতে দিলোঁ 5 ফোৰণ তেল গৰমে হ'লে তেলখিনি চচৰে নিদিলা অলপ গৰম হ'ব আৰু এয়া বইল কৰি লৈছিলোঁ ঔটেঙা আৰু আলু তো এয়া তো ইয়াৰে প্ৰথমে আমি পানীটো কাঢ়ি ল'ম এইখিনি ইয়াৰ প্ৰথমে অকণমান ভাজি লৈ ইয়াৰ সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপিছত ধুনীয়া হালধি গুড়ি 1 চামুচ অকণমান লৰাই দিম তো এনেকৈ অকণমান দেৰি ভাজি ল'ম ইয়াৰ টেঙাখিনি ইয়াতে দিয়া আলুখিনি ভাঙি ল'ম
অকণমান দেৰি ভালদৰে ভাজি ল'ব। নেক্সট আমি ইয়াতে পানী দিম। অলপ অলপকৈ পানী দি যাব আৰু লৰাই যাব। ধৰা কাপোৰখন চাফা। তো ইয়াত ঢাকনিখন গুচাই দিলোঁ। আৰু পানী দি অলপ। বেছি নিদিবি একদম। দি অলপমান। হ'ব। জোল বেছি খামে। দে বাপ্পা ঐ, এক কড়াই জোল খাবি নেকি? টেষ্ট কৰি চাব লাগিব। আৰু এতিয়া আমি মাছ দিম। অকণমান উতল আহিব লাগিছিল, কিন্তু আমাৰ ধৈৰ্য নাই। তো আমি এতিয়া মাছখিনি ইয়াতে দি দিলোঁ। ভাজা মাছ থৈ দি ৰাতিপুৱা দিম। মাথা দিওঁ নেকি এটা? মাথা দি দি দুটা মাথা দি দি। কেই পিচ ৰ'ব ৰাতিপুৱা খালি? 5 পিচ। হ'ব। তো এয়া আমি মাছ দি দিলোঁ। অকণমান লাৰি দি। তো এয়া লাৰি ইয়াতে আকৌ ঢাকনি মাৰি থ'ম অকণমান টাইমৰ কাৰণে। তো এতিয়া আমি ইয়াৰে ঢাকনিখন খুলি দিম। গুচাই দিম। তো এয়া চাওক, মাছৰ আঞ্জা ৰেডি একদম। ঔটেঙাৰ লগত মাছৰ আঞ্জা। কি ক'ম, কিমান দিনৰ মূৰত খাম আজি ঔটেঙাৰ লগত মাছ। দেখাতে গম পায় কিমান সোৱাদ হৈছে আজি। খাই কিনে জনাই আছোঁ। তো এতিয়া অকণমান টেষ্ট কৰি চাম। মোৰ মা কি ক'ম, কিমান দিনৰ মূৰত টেঙা খাইছোঁ। ইমান বেছি সোৱাদ হৈছে মানে। আমি গা মজা বনাইছা, মজা একদম মানে কি ক'ম। অলপমান জ্বালা আছে। সেয়া আমাৰ হৈ গ'ল আঞ্জাখন। এতিয়া খাব লাগে। এয়া সানি লৈছোঁ। এয়া বাৰু দেখুওৱা নহ'ল। ইয়াতে আলুও কাটি দিছোঁ এটা। তাৰপিছত জিৰা, ধনিয়া, জলকীয়া গুড়ি, চিকেন মছলা আৰু কি দিছা? আদা নহৰু। তো চিকেন মছলা দিয়া নাই, দি দিম আৰু ইয়াতে। তো এয়া কেৰাহী বহাই দিছোঁ, এতিয়া ভাজিম। তো এয়া প্ৰথমতে মিঠাতেল দি দিছোঁ। ইয়াতে পিঁয়াজ, আদা, নহৰু গোটেইখিনি দিছোঁ। তো ইয়াতে আৰু একো নিদিওঁ, ডাইৰেক্ট বহাই দিম। এটা জলকীয়া দি দিওঁ। ষ্টাইল মোৰ কাটা নিগল। তো এটা জলকীয়া দি দিছোঁ। তেল গৰমেই হ'ল। মাংস বহাই দিম। মাংস বনাইছোঁ তাই। তো এতিয়া ইয়াতে অকণমান পানী দিম। তো গাইজ, এয়া আজি আমাৰ খানা ৰেডি। এয়া হৈছে ভাত আৰু এয়া চবচে ফেভৰেট চিকেন ফ্ৰাই। আৰু এয়া অনামিকাই বনাইছে মাছ ঔটেঙাৰ সৈতে। তো এতিয়া আমি খাম। তো এয়া চিকেন।
এখন মাছ তো গাইজ আজি ইমানেই ভিডিঅ'টো তো এতিয়া আমি খাওঁ লোভ লাগি আছে বহুত মাছৰ আঞ্জা খাম বহুত দিনৰ মূৰত তাতে আছে চিকেন ফ্ৰাই তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্টৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব